হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ সৰু আলুৰ ভাজিখন। এইখন ভাজি বিয়া কাজবোৰত যে আমি খাবলৈ পাওঁ, মোৰ কিন্তু বহুত প্ৰিয় হয়। আপোনালোকে খাই ভাল পায়নে নাজানো। আহকচোন বনাওঁ আমি। তাৰ বাবে মই লৈছোঁ সৰু আলু এবাটি, লগত ল'ম মই আলুখিনিৰ আধা। যিমান বা আলু লৈছোঁ তাৰ 50% মই বাদাম লৈছোঁ। লৈ আৰু তাৰ বাবে ল'ম মই নৰসিংহৰ পাত কেইখিলামান, আৰু সৰু পিঁয়াজ এটা, শুকান জলকীয়া 3টা, আৰু ল'ম মই পাঁচফোৰণ লৈছোঁ অলপ, আৰু নিমখ 1 চামুচৰ আধা, হালধি গুড়ি ল'ম আন্দাজমতে, আৰু লৈছোঁ মিঠাতেল 2 চামুচ। এতিয়া আহকচোন, আৰু পাপৰো লওঁ, 2খন পাপৰ লৈছোঁ মই আলু ভাজিত দিবৰ বাবে। তেনেহ'লে আহক এতিয়া ভাজিখন বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া মই এটা চচপেন লৈছোঁ, তাত মই দি দিলোঁ পানী 1 গিলাচ আৰু আলুখিনি বইল কৰিবলৈ যিখিনি পানী লাগে সেইখিনিয়ে দিলেই হ'ল বাৰু, 1 গিলাচ বুলি কথা নাই। দি আলুখিনি অলপ নিমখ দি দিলোঁ মই বইল কৰোঁতে, তেতিয়া আলুত নিমখটো সোমাই যায়, ধুনীয়া হয়। এনেকৈ আলুটো বইল কৰি ল'ম মই ধুনীয়াকৈ। আলু বইল কৰি কেনে ফ্ৰাই কৰিলেহে খাবলৈ টেষ্টি হয়, নহ'লে যদি আমি ডাইৰেক্ট সৰু আলু ফ্ৰাই কৰোঁ আচল সোৱাদটো পোৱা নাযায়। সেইবাবে মই এনেকৈ বইল কৰি লওঁ। এতিয়া বইল কৰি পানীটো টুকি ল'ম। তাৰপিছত কেৰাহীখন বহাই দিলোঁ মই, দি তাত মিঠাতেল দি দিলোঁ। যি 2 চামুচ লৈছিলোঁ তাৰে আধা মই দি দিলোঁ কেৰাহীত, আধা মিঠাতেল দি দিলোঁ। দি তেলখিনি গৰম হ'ব দিছোঁ। এতিয়া মই ইয়াত কি কৰিম, বাদামখিনি দি দিলোঁ। বাদামখিনি ভাজি ল'ম প্ৰথমতে। বাদামটো ভাজিলে কেঁচা বাদাম হয়, ভাজিলে ধুনীয়াকৈ ফুটি উঠিব, বাকলিবোৰ ফাটি যাব, তেতিয়া গম পাই যায় বাদাম ভাজা হ'ব বুলি। বাদামটো অলপ টাইম ভাজি ল'ম মই। বাদামটো ধুনীয়াকৈ যেতিয়া ভজা হ'ব, একেলগে ভাজিলে কি হয়, মানে বাদামবোৰ সৰু যে বেছিকৈ ভজা যায়, আলুবোৰ কমকৈ ভজা হয়। সেইকাৰণে এনেকৈ বাদামটো ভাজি মই উঠাই লওঁ প্ৰথমতে। এতিয়া বাদামটো ভাজি মই উঠাই ল'লোঁ কেৰাহীখনৰ পৰা। তাত আকৌ মই তেলটো ৰাখি থৈছিলোঁ, সেইখিনি তেল এই কেৰাহীখনত আকৌ ঢালি দিলোঁ মই, দি গৰম হ'ব দিলোঁ। এতিয়া মই কি কৰিম, তাত শুকান জলকীয়া 3টা ছিঙি কেনে তাত দি দিম মই। গোটা দিয়া নাই, ছিঙি দিছোঁ, অলপ জ্বলা উঠিব লাগে যে সেইকাৰণে। শুকান জলকীয়াকেইটা তাত মই এড কৰি দিম। তেলটো গৰম হোৱাত দিয়ে দিলোঁ শুকান জলকীয়া। তেল গৰম হৈছে। এতিয়া ইয়াতে দিম মই নৰসিংহৰ পাতকেইটা যে মই আনি থৈছিলোঁ, এইটো ছিঙি দিম তেলত, আৰু দি দিম মই যিখিনি পাঁচফোৰণ ৰাখি থৈছিলোঁ সেইখিনি মই ইয়াত এড কৰি দিম। পাঁচফোৰণখিনি দিয়ে দিলোঁ। দি এতিয়া অকণমান লৰাই দিম মই ধুনীয়াকৈ। এইখিনি অলপ ভাজি ল'ম, নহ'লে নৰসিংহ পাতখিনি ভজা নগ'লে তেলত ইমান ভাল নহয়, সেইকাৰণে ভাজিয়ে লওঁ এনেকৈ। ধুনীয়াকৈ ভাজি ল'ম। এতিয়া মই ভজা হোৱাৰ পিছত ইয়াতে মই এড কৰি দিম আলুখিনি, যিখিনি বইল কৰি উঠাই থ'লোঁ ন, সেই আলুখিনি মই ইয়াত দি দিম। সৰু আলুখিনি দিয়ে দিলোঁ মই। সৰু আলুটো দি এতিয়া লৰাই দিছোঁ ধুনীয়াকৈ। দি নিমখখিনি দি দিলোঁ ইয়াতে মই, হালধিখিনিও এড কৰি দিলোঁ। দি এতিয়া সুন্দৰকৈ এনেকৈ লৰাই দিম। জুইটো অলপ কমাই ৰাখিম, ৰাখি আলুটো ভালদৰে ভাজিম মই। এনেকৈ ভাজি ৰাখিলে কি হয়, আলুৰ বাকলিটো ধুনীয়াকৈ ভজা গৈ ফুটি উঠে, তেতিয়া দেখিব আপুনি আলু বাকলিটো ভজা গ'লে। নহ'লে এনেই যদি থৈ দিওঁ খাই ভাল নালাগে আলু ভাজিখন, সৰু আলু ভাজিখন।
এনেকৈ ধুনীয়াকৈ আলুখিনি আধা ভাজা কৰি ইয়াত আকৌ মই যেতিয়া ভজা যাব ন, ইয়াত মই এতিয়া কি কৰিম, যিখিনি বাদাম মই ফ্ৰাই কৰি থৈছিলোঁ ন, সেই বাদামখিনি ইয়াতে দি দিম, মই এড কৰিম, দি আকৌ লৰাম। এনেকৈ সৰু আলু ভাজি খাবলৈ বহুত মজা হয়, আমাৰ ঘৰত সকলোৰে প্ৰিয়। ইয়াত এতিয়া মই বাদামখিনি দি দিলোঁ, এড কৰি ভাজি থোৱা বাদামখিনি দি আকৌ মই অলপ লৰাম, আকৌ ভাজিম কিছু সময়, বাদামৰ লগত আলুখিনি ভাজিম। এনেকৈ বিয়া কাজত যে দিয়ে ভাজিখন সৰু আলুৰ, মোৰ কিন্তু বহুত ফেভৰেট হয়, আপোনালোকে নাজানো বাৰু খাই কেনে পায়। এতিয়া ইয়াত কি কৰিম, মই পাপৰ দুখন কিন্তু মই বেলেগে ছাইডত ভাজি থ'লোঁ, আপোনালোকে দেখুওৱা নহ'ল। পাপৰ দুখন কি বেলেগে তেলত ভাজি ল'ব লাগে, বেলেগ কেৰাহীত ভাজি ল'ব লাগে, এইটো আপোনালোকে ভাজি ল'ব। ভাজি লৈ সেই আলুখিনি মানে ভাজা হোৱাৰ সময়ত পাপৰখিনি ভাঙি দিলে হ'ল। এইটো পাপৰটো মই এনেকৈ সেকিয়ে লৈছিলোঁ ধুনীয়াকৈ। এতিয়া মই কি কৰিম, এই পাপৰখিনি ইয়াতে গুড়ি কৰি দি দিম। অলপ পাপৰ থাকিলে ভাল লাগে ন সৰু আলু। এতিয়া অলপ সময় লৰাই ভাজিটো ধুনীয়াকৈ, পাপৰটোত নিমখ জলকীয়াৰ ভাৱটো অলপ আহি যায় ন, ভাজি তেল এনেকুৱা গোন্ধটো লাগি যাব। হৈয়ে গ'ল এতিয়া মোৰ ভাজি ৰেডি, বাউল এটাত ছাৰ্ভ কৰি ল'লোঁ। এনেকৈ আমি খাই ভাল পাওঁ, আপোনালোকে খাই চাব বা টেষ্ট কৰি চাব।